আজি বিশেষ কাৰণত ব্ৰইলাৰটি খাবলগীয়া হ'ল। মানে ব্ৰইলাৰটো 3 দিনমানৰ আগতে আমি আনি থৈছিলোঁ আৰু ব্ৰইলাৰটোৰ অৱস্থা আজি কি হ'ল, সেইবাবে আমি আজি 26 জানুৱাৰীৰ দিনাখন খাবলৈ লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টি আগলৈকে চাই থাকক। আৰু ব্ৰইলাৰটো ইমানেই অৱস্থা বেয়া হ'ল নহয়, চাই থাকক আগলৈ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna wait. এতিয়া মাংসখিনি বনাবৰ কাৰণে আদা নহৰু পেষ্ট কৰা হৈছে আৰু আগলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া মাংস বনাব। এতিয়া অলৰেডি হেৰি কৰা হৈছে, বিলাহী দিয়া হৈছে, মছলা দিয়া হৈছে আৰু ইয়াতে এতিয়া মাংসখিনি এড কৰি দিয়া হ'ব। মাংস হৈ আছে। মাংসখিনি হৈ গ'ল। মাংসখিনিৰ লগতে মই 4 পিচমান ল'লোঁ এটা বেলেগ ৰেচিপি বনাম বুলি। এনেই ড্ৰাই ফ্ৰাই কৰি একো তেল নিদিয়াকৈ বনাইছোঁ। অলৰেডি আমাৰ চিকেন ড্ৰাই ফ্ৰাই হৈ গ'ল। এতিয়া আমি খাই চাওঁ, আমি চাই থাকোঁ।